iPhone 11 Pro কালাৰ अवेलेबल 3 পিস 11 Pro আছে হোয়াইট আছে গোল্ডেন মানে পুরা ডিমান্ডিং কালার এবিলাক না পাবো আপোনালোকে মার্কেটত এবিলাক পাই যাব আপনি স্টার্টিং প্রাইস আচ্ছা স্টার্টিং প্রাইস 22 স্টার্টিং প্রাইস কি কয় 11 এর দামত আপনারা কি 22 বলে দিব পাৰিব না নে পারিম নহয় পাৰিব মোর ভিডিও সোয়া কমেন্ট গিলা দাদাই কইছে দাম কোনি উঠি আইছে সব পারে ভিডিও চাই কেনে মোর ভিডিওর কমেন্ট গিলা চাই লও हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আকৌ আহিছোঁ দাস কমিউনিকেশ্যন বিহু গ'ল ঈদ গ'ল চেল তো একদম ফাটাফাটি হৈছে তো এতিয়াও ষ্টক মানে ধুনীয়া ধুনীয়া আহি গৈছে তো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ষ্টক লৈ আহিছোঁ তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ভাল ভাল এণ্ড্ৰইড মোবাইল পাই যাব প্ৰিমিয়াম আইফোন পাই যাব তো যাৰ যেনেকুৱা টাইপৰ মোবাইল লাগে সব ইয়াতে আপোনালোকে আহি কিনে ল'ব পাৰিব তো বলক আৰু বেছি দেৰি নকৰে ভিডিওটো সোনকালে আৰম্ভ দাস কমিউনিকেশ্যন দাদা বিহু ভালকে গ'ল হয় বিহুৰ পিছত অফাৰ সফাৰ থাকিব না নাই অফাৰ তো আছেই হয় কাস্টমাৰ সব পাৰে অফাৰ পায় হয় যোনে যোনে লৈছে ভাল এটা কমেণ্ট কৰি দিব বেলেগৰ চাই কিনে আহিব পাৰিব আৰু চাওক এণ্ড্ৰইড আইফোন বিহুৰ পিছতো পুৰা ধুনীয়া ধুনীয়া ষ্টক আহি গৈছে ষ্টক মানে সদায় আহি থাকে আৰু ইয়াতে আহি থাকে খালী নাথাকে দোকান হয় আৰু মাল লাগি আছে কুৰিয়াৰত মাল আহি এতিয়া বৰ্তমান ইয়াতে আহি পাইছে ভাড়াপুৰা আহি গৈছে দোকানত দিলে আহা নাই ঠিক আছে এইটো নতুন আপডেট এটা পাই যায় হয় চাব পাৰে গুৱাহাটী মালিগাঁও চাৰিআলিৰ ভিতৰত ছেকেণ্ড হেণ্ড মোবাইলৰ দোকান দাদাৰে আছিলে ফাৰ্ষ্ট তো এতিয়া দাদা লাহে লাহে গ্ৰ' হৈ আছে আপোনালোকে আহিছে ছাপোৰ্ট কৰিছে ভাল লাগিছে মোৰ ভিডিঅ' চাই কিনে আহিছে তো দাদা আজি ষ্টাৰ্টিঙত দেখুৱাই এতিয়া সৰু মডেল দেখাই দিওঁ আইফোন দেখুৱাই দিয়ক আইফোনে আজিকালি লাগে চবৰে ঠিক আছে হয় সৰুৰ পৰা ডাঙৰ চবে আজি আইফোনে লাগে সৰু মডেল 6s আছে দুটা আচ্ছা 6s আছে দুটা 5,500 কে পাই যাব ঠিক আছে 5,500 লেস হ'ব না নাই 500 লেস মানে এনে দাম কম দিব ঠিক আছে টেনচন কৰিব নালাগে ঠাণ্ডা গ্লাস সব লগাব সব পাৰে ৰিকুৱেষ্ট কৰিছো কোনো হে নকব এনেকা দুটা আছে আপোনাৰ 7 দুটা আছে আচ্ছা 7,000 কে পাই যাব 7,000 কন্ডিশন ভাল আছে ঠিক আছে 7,000 হয় ব্যাটারি হেলথ থেকে 89 87 এন ওকে বিলাক মানে নরমাল ইউজৰ কাৰণে আপোনালোকে যদি ষ্টুডেন্ট হয় সৰু মডেল লাগে অবশ্যই সৰু মডেলৰ মানে আৰামছে বিলাক ইউজ কৰিব পাৰিব ঠিক আছে পিছত ভাল এটা লৈ যাব হয় হ্যাঁ 85 ব্যাটারি হেল 85 ব্যাটারি হেল আছে হোয়াইট কালার এটা ব্র্যান্ড নিউ কন্ডিশন আছে সব ঠিক আছে এটা স্ক্র্যাচ নাই এটা স্ক্র্যাচ নাই ব্র্যান্ড নিউ কন্ডিশন আছে এটো এটা ভাল অফারে দি দিম নাকি অফার এটা লগাই দিও আজি এটো অফার 89 ব্যাটারি হেল 89 ব্যাটারি হেল এটো দিম দক অফার দিম আপোনালোকে ভিডিও স্কিপ নকৰা ঠিক আছে ভিডিও স্কিপ নকৰিব অফার আছে জি বাম্পাৰ অফার আৰু কি দিম কক হয় 11 আছে আপোনাৰ 1 2 3 4 5 আচ্ছা পাঁচটা 11 আছে হয় ঠিক আছে মোর তো স্টার্টিং প্রাইস গমে পায় 18000 বা পাবো 20000 গলি পাই যাব ঠিক আছে ওকে কন্ডিশনালি দাম হয় দাদার ইয়াতে দাম হয় 18 বা 20 গলি পাই যাব আপোনালোকে ঠিক আছে আপোনালোকে আহক কন্টাক্ট কৰক মোক হ্যাঁ হয় আৰু 12 আছে মোৰ 4টা 12 আজি দাদা অফার লাগিব 12 হয় ইয়াতে চাওক 1 2 3 ইয়াতে এটা আছে 4 আচ্ছা 4টা 12 আছে কালার अवेलेबल কালার পাই যাব কালার মানে মাল আহি আছে আৰু পৰহি মানে মাল আহি যাব কালি মানে কালি আহি যাব লাগে হয় ট্রেকিং আইডি দেখাই দিছে ইয়াতে আহি গৈছে আমাৰ ইয়াতে আহা মানে ধৰক দিয়া নাই এক দুদিনত দি দিব ওকে মাল अवेलेबल আছে তাতে ঠিক আছে হয় এটো পাই যাব আপোনাৰ 12 4 পিস আছে 12 পাই যাব আপুনি স্টার্টিং প্রাইস 23000 টাকার পৰা 23000 টাকার পৰা টাকার বা স্টার্টিং প্রাইস হ্যাঁ ব্যাটারি হেল 85 86 এর পৰা ওকে হয় হয় টেনশন নকৰবা 27000 28000 টাকার 12 পাই যাব মোটা ঠিক আছে কন্ডিশন ভাল পাব ব্র্যান্ড নিউ পাব টুটন সব পাব ওরকম পাব ঠিক আছে হয় আপোনালোকে ভিডিও চাই কিনে সোনকালে আহিব দেৰি কৰি আহিলে নাপাব এইবিলাক পিছত আহি কিনে দাদাক ধৰিলে নহব কিন্তু আজি মোবাইল বেছি উলাই নিদো ঠিক আছে হয় ইভিনিং হৈ আছে কাস্টমাৰো আহিব আৰু টাইম হৈছে আচ্ছা উলাই থাকা নাই ঠিক আছে আছে এক্সআর সাহা এটা উলালো হয় এক্সআর আরো আছে ইয়াতে এটা আছে ওকে দেখাই দিবা পারে আপুনি হয় ইয়াতে এটা আছে এটু এটা আছে এটু এটা আছে ওকে চাৰিটা এক্সআর আছে ঠিক আছে এটু এটা মানে চাৰিটা এক্সআর আছে টুটন দেখাই এই কালারটো দাদা ধুনিয়া লাগিছে কালারটো ভাল বুলি এটু উলাই দিছো তো ধুনিয়া লাগিছে কিন্তু এটা স্ক্র্যাচ নাই হয় পুরা ফ্রেশ কন্ডিশন আইফোন যোৱাবাৰ আপোনালোকক মই দিছিলো 14500 টাকা ঠিক আছে আচ্ছা 14500 হ্যাঁ 14500 টাকা দিছিলো এটু আপোনাৰ 98 ব্যাটারি হেলৰ লগত আছে ঠিক আছে 98% ব্যাটারি হেল হ্যাঁ টুটন সব ওয়ার্কিং আছে ওকে হ্যাঁ আপোনালোকে আরামসে লগাই দেন ঠিক আছে টুটন সব ওয়ার্কিং আছে ব্যাটারি হেল 98 এটো আই যাব আপোনালোকে কালার চাই লওক হ্যাঁ কালার সব পাই যাব 15000 টাকা পুরা ধুনিয়া হইছে এটো পাবো 15000 টাকা ওকে ঠিক আছে হয় 15000 টাকা হয় আৰু দাদা বাকি তো আছে আপোনালোকে চাই কিনে লৈ যাব পারবা হ্যাঁ ঠিক আছে আপোনালোকে আহি ফোন কৰক হয় আপোনাৰ এক্স আছে দুটা ওকে আইফোন এক্স আপৰ স্টক কিন্তু নাছিলে পুরা ফুল হৈ গৈছে হয় এক্স লাগে
কাস্টমাৰক খালি এক্সে লাগে ঠিক আছে হয় এক্সৰ আপোনাৰ বেটাৰী হেলথ এইটো যে সুইচ অফ আছে এইটো বেটাৰী হেলথ দেখাই ঠিক আছে বেটাৰী হেল্থ দেখাই দিওঁ ঠিক আছে। আইফোন এক্সএছ আপোনাৰ এক্স হয় হয়, X, এক্স হয় নহ'লে হয়। কাস্টমাৰ ফোন কৰি মোক বহুত জ্বালা দি থাকো ওকে 64 হয় আনন পাৰ্ট একো নাই তাৰমানে সব অৰিজিনাল হয় হয় টুটনটো চাই লওক মানে চব অৰিজিনালে থাকে ইয়াতে অৰিজিনাল যি ডুপ্লিকেট থাকে কৈ দিয়ে। নাই আচ্ছা, ঠিক আছে হয়। তাৰমানে এইটো কিবা চেঞ্জ আছে ঠিক আছে হয় টুটন ৱৰ্কিং নাই বুলি চেঞ্জ আছে আনন পাৰ্ট আছে হয়। এইটো মই একদম দাম কমাই দিম 12000 টকাত পাই যাব 12000 এই সাইডে ৱৰ্কিং আছে 12000 টকাত কি দিব 12000 এইটো টকাত আইফোন এক্স আইফোন এক্স 12000 টকাত হয় আপোনালোকে বেটাৰী পুৰা হেল চাব আছে পাৰে 86 ঠিক আছে ঠিক আছে হয় আইফোন এক্স 12000 টকা ঠিক আছে দাদা বিহু চেল কেনে বিহু ঈদত ভাল 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 হয় ইউটিউব ভিডিঅ'ৰ পৰা আহি আছে না নাই আহি আছে ঠিক এতিয়া আছে। মই আপোনালোকক 11 Pro নাছিলে হয় 11 Pro ৰ কাৰণে কাস্টমাৰ বহুত ফোন কৰিছে 11 Pro লাগে 11 Pro লাগে Okay. 11 Pro আৰু 3 পিস আহি আছে হয়। ঠিক আছে আৰু 3 পিস আহি আছে 11 Pro এতিয়া বৰ্তমান 3 পিস আছে আপুনি কালি পাই যাব মতে গধূলি আৰু 3 পিস পাই যাব ওকে সব পাৰে 11 Pro ঠিক আছে ঠিক আছে 11 Pro 3 পিস আছে কন্ডিশন একদম চাপ কালাৰ अवेलेबल সব গোল্ডেন আছে গোল্ডেন আছে এটো কি কালাৰ গ্ৰীন গ্ৰে লাইট গ্ৰীন হয় এটো কেটা উঠোৱা নাই প্লাষ্টিক লাগি আছে প্লাষ্টিক লাগি আইফোন 11 Pro কালাৰ अवेलेबल 3 পিস 11 Pro হয় আছে হোৱাইট আছে গোল্ডেন মানে পুৰা ডিমান্ডিং কালাৰ এইবিলাক নাপাব আপোনালোকে মাৰ্কেটত এইবিলাক পাই যাব আপুনি হয়। স্টার্টিং প্রাইস আচ্ছা স্টার্টিং প্রাইস 22 22 স্টার্টিং প্রাইস কি কৈ আছে? 11 এর দামত আপোনালোকে কি 22 বলে দিব পাৰিব নে নে পাৰিম নহয় পাৰিব মই ভিডিও চোৱা কমেন্ট গিলা দাদাই কৈছে দাম কনি উঠি আহিছে চাব পাৰে ভিডিও চাই কেনে মোৰ ভিডিওৰ কমেন্ট গিলা চাই লও হয় কিছু নাই তাতে কৈ যাব ঠিক আৰু আছে। এটা কথা যদি মোবাইলৰ আপোনালোকৰ কিবা প্ৰবলেম আহে হয় ঠিক আছে মোবাইল বস্তুটো প্ৰবলেম হৈ যাব পাৰে কোনো ডাঙৰ বস্তু নহয় কিন্তু মোক দুদিনমান টাইম দি দিব ঠিক আছে ঠিক আছে। এনেকুৱা নহয় যে মোৰ মোবাইলত প্ৰবলেম আহিছে মই আপোনাক চাই দিয়া নাই মোবাইল চাই দিম কিন্তু যোনটো চেক ৱাৰেণ্টি থাকে চেক ৱাৰেণ্টি খালি পাৰ নকৰিব ঠিক আছে চেক ৱাৰেণ্টি পাৰ কৰিলে আমাৰ অলপ প্ৰবলেম হৈ যায় কিয় কোম্পানী আমাক এটা চেক ৱাৰেণ্টি দিয়ে এই চেক ৱাৰেণ্টি আপোনালোকে হয়। পাৰ কৰি নিদিব বা মোবাইল লোৱাতে চেক ৱাৰেণ্টিৰ আগত যদি কোনো প্ৰবলেম আহে তে মই আপোনালোকক চলোৱাকে এটা বেলেগ মোবাইল দি দিম ঠিক আছে ঠিক আছে সেই মোবাইলটো মই চাই দিম আপোনাক হয়। ঠিক আছে আপোনালোকে আহিব ষ্টকত থাকে মই চেঞ্জ হয়। কৰি দিম আৰু যদি ষ্টকত নাথাকে তে মই বেলেগ মোবাইল আপোনালোকক দুদিনমান কাৰণে চলাব দিম বাকী সেই মোবাইলটো আহিলে মই আপোনাক দি দিম ঠিক আপোনালোকে আহিব নিজৰ ৰিক্সা চাই ল'ব ভালকে পিছত ঘৰত গৈ ক'লে নহ'ব এইটো বেয়া এইটোৰ কাৰণে কথা আগতে চাই ল'ব চাই ল'ব দাদা তো থাকিব এইটো বেলেগ হয় ন আপোনালোকে চাই ল'ব মোবাইলটো চাওক আপুনিও পইচা হয়। দি আনি আছে মইও পইচা দি আছো মইতো এতিয়া মোক কোম্পানীয়ে পঠাই ইমান হয়। টাইম নাথাকে আপোনালোকে এটা মোবাইল ল'ব হয় সদায় ভালকে চাব মোবাইলটো ঠিক আছে কোনো অসুবিধা আছে মই হয়। নিজে ক'ম হ'লেও আপোনালোকে যিমান পাৰে চাই লৈ ল'ব ঠিক আছে আৰু এতিয়া কি দেখাম কওক এক পিচ 13 আছে আইফোন 13 13 লাগে তাৰমানে 13 তো যোৱাবাৰ ভিডিঅ'ত 4 পিচ দেখাইছিলোঁ হয় এতিয়া বৰ্তমান এক পিচে আছে চব শেষ হৈ গ'ল না কালি পাই যাব। আচ্ছা কালি 100% পাই যাব আপুনি চিন্তা কৰিব নালাগে অৰ্ডাৰত লাগি আছে মাল আজি আপোনাৰ আজি 19 তাৰিখ হ'ল না হয় কালি 20 তাৰিখ কালি পাই যাব 100% ওকে এতিয়া এইটো চাইডৰ পাৰে 13 হয় মই কভাৰ লগাই দিছোঁ হয় কভাৰ লগোৱা কাৰণো কৈ দিম ফ্ৰী কভাৰ কি ফ্ৰী ফ্ৰী মানে ফ্ৰীটো পাবই কভাৰ হয় আপোনালোকে এটা বস্তু চাই লওক মই চব দেখাই দিয়াটো বেছি ভাল পাওঁ আপোনালোকৰ চাওক হয় 128 GB হয় আচ্ছা কোনো আননন পাৰ্টৰ মেছেজ নাই হয় টুটন হ'ল আপোনাৰ টুটন ৱৰ্কিং আছে টেনচন নাই দেখাই দিয়া ৰ'ব বেটাৰী হেল বেটাৰী হেলটো চাই লওক আপোনালোকে বেটাৰী হেল 89 89 ঠিক আছে এইটো অফাৰ প্ৰাইচ হয় হয় অফাৰ কিমানত পাব জানে এইটো এইটো 35 ৰ তলত যাব 35 ৰ তলত 13 দিব পাৰিব জানো পাৰিব পাৰিব আপুনি পাৰিব নে নাই বেলেগতো নাপাৰে একো দিব নোৱাৰে 500 34,500 34,500 হয় মই এইটোৰ বিষয়ে এতিয়া কৈ দিম মই কভাৰ লগাই কিয় থৈছোঁ ঠিক আছে ওকে এইটো আপোনাৰ এটা কভাৰ লগাইছিলে যোনটো কভাৰ মেটৰ আছিলে ঠিক আছে গ্লাছ হয়। মেট হা সেইটো কভাৰ লগাতে কোনো অসুবিধা নাই আপোনালোকক খুলি মই দেখাই দিওঁ ইয়াতে চাওক অলপ ছাল গুচি গৈছে আচ্ছা ঠিক আছে এইটো চাওক হয় বাকী মোবাইলটো অল অৰিজিনাল কোনো টেনশ্যন নাই আহি কিনে চলাওক পিছপিনেও ব্ৰেণ্ড নিউ কণ্ডিশ্যন ঠিক আছে ঠিক আছে অকল মাইনাৰ লাগি গৈছে এইটো হয়। কোনো অসুবিধা নাই আপুনি কভাৰ লগাই চলাব যি আছে মই দেখাই কেনে কৈ দিওঁ পিছত দিলে আপুনি মোক ক'ব নোৱাৰিব এনেকুৱা কৰি চলাওক মোবাইলটো বিন্দাছ ঠিক আছে না ঠিক আছে আপোনালোকে এই নাওমানি এটা ডাগৰ কেনে মোটামুটি আপোনালোকে অফাৰ পাই গ'লে 5,000-6,000 টকা হয় ঠিক আছে ওকে তাৰপিছত আপোনাক কি দেখাম Next. আৰু নেক্সট 11 তো মোৰ তাত 5 পিচ বৰ্তমান আছে হয় ঠিক আছে শেষ হৈ যাব 5 পিছে আছে কালি পৰহিমান পাই যাব দিয়ক টেনশ্যন কৰিব নালাগে শেষ হ'লে পাই যাব ওকে দাদা এতিয়া এক পিচ দেখাই দিওঁ আইফোন 14 চাওক হয় আইফোন 14 আইফোন 14 এক পিছে আছে তিনি Okay. পিচ আহিছিলে এক পিচ আছে হয় ঠিক আছে আইফোন 14 কন্ডিশন চাব পাৰে ব্র্যান্ড নিউ কন্ডিশন ওকে পুৰা ব্র্যান্ড নিউ হোৱাইট iPhone কালাৰ 14 brand new এটা condition। স্ক্ৰেচ নাই স্কেচ হয়। একদম পুৰা ধুনীয়া ফ্ৰেছ আছে না ফ্ৰেশে আছে হয়। আপোনাৰ ওয়ার্ক একদম সব ওয়ার্কিং আছে ঠিক আছে ওকে ইয়াতে চাই লওক কোনো মেছেজ নাই হয়। 128 GB হয় ঠিক আছে বেটাৰী হেলটো চাই লওক আপুনি বেটাৰী হেলটোৱে লাগে বেটাৰী হেলটো 88 88 ঠিক আছে Okay. বেটাৰী 88 টুটন আছে হয় ঠিক আছে
এইটো চাওক অফাৰ হয় ঠিক আছে এইটো অফাৰ হয় 9 মাহ ৱাৰেণ্টি পাব 9 মাহৰ ৱাৰেণ্টি পাব এটাই আছে যোনি প্ৰথমত আহিব পাই যাব এইটো একদম আপোনালোকৰ লয়েষ্ট প্ৰাইচ কিমান দিম কওক আইফোন 14 আইফোন 14 কওক কিমান 40 তলত না 40 তলত নাই আইফোন 14 অলপ দাম আছে 40 তলত আহি আছে নাহে বলে দিব লাগিব এইবিলাক ক'লে লাভ হয় 42 পাই যাব 42 ঠিক আছে 42 ব্র্যান্ড নিউ কন্ডিশন 9 মাহ ওয়ারেন্টি লব ওকে ঠিক আছে কোম্পানি ওয়ারেন্টি হ্যাঁ ঠিক মোর ওয়ারেন্টি নকব 9 মাহ 42,000 ঠিক আছে ওয়ারেন্টিৰ কাৰণে বাঢ়ি গ'ল আৰু নহলে কমাই দিব পাৰে 42 একদম জেনুইন প্ৰাইসে লব পাৰে 42 আপনি যে 13 যেটা চলি লব পাৰে আপনি 14 টু 32 42 লোৱা কোনো অসুবিধা নাই 42 লৈ যাব ঠিক আছে ঠিক আছে এক পিছে আছে কিন্তু আৰু আহাৰ আগত কিন্তু মোক ফোন কৰিব কিছুমান কাস্টমাৰ আহি কেনে এটা বেয়া পাই যায় ভাই মই তো মোবাইল বিকাৰ কেনে আনছো যোন কাস্টমাৰ হ'ব মিকি হয় না তে বুকিং শুকিং নাই এক পিছে আছে ব্র্যান্ড নিউ কন্ডিশন দুনি প্ৰথমত আহিব লৈ গুছি যাব ঠিক আছে ঠিক আছে চাহ পাৰে ইমান ৰিকুৱেষ্ট কৰিছো দাদা যিমান পাৰে কৰাই দিছে কমত আৰু কিমান কমত দিব হয় চাওক মালিকৰ চাৰিআলি ইমান কমত কত নাপায় একদম ফ্লাইওভাৰৰ ওচৰত যিমান সোনকালে পাৰে নাথিং লাগে এতিয়া বৰ্তমান দুই পিস নাথিং আছে তাতে আছে এক পিস ইয়াতে আছে পাই যাব একদম কম দামত পাই যাব 18000 লৈ যাব 18000 ফিক্স দাম বার্গেনিং ঠিক আছে এবিলাক নতুনত বহুত আছে দাম 30 প্লাস কন্ডিশনো চাই লব পাৰে হয় কন্ডিশনো চাব পাৰে হয় ঠিক আছে নাথিং নালাগে OnePlus তো আছে বহুত আছে OnePlus কিমান দেখাম কাস্টমাৰ ৰখি আছে কাস্টমাৰ মোবাইলে দেখা হয় কৰ পৰা আহিছা আমি ইয়াৰ পৰা আহিছো সৰ পাণ্ডুৰ পৰা কি ইউটিউব ভিডিও চাই না ডাইৰেক্ট ভিডিও চাইছো আপোনাৰ ভিডিও চাইছো আচ্ছা মোৰ ভিডিও চাইছো হয় কি মোবাইল লবা আজি এনে সৰু পুৰা এন্ড্ৰইড ফোন লম ওকে চাব পাৰে Google Pixel আছে 3 পিস ওকে Google Pixel 6 है Google Pixel 6 से लागे ठीक है 3 পিস Google Pixel 6 से আছে ওকে দাম মাতিলে হেক হৈ যায় হয় ঠিক আছে এবাৰ দামে নামাতে ক'ত পাব আপোনালোকে মালিকৰ চাৰিআলিৰ ভিতৰত ছেকেণ্ড হেণ্ড মোবাইলৰ দোকান নাথাকে এইবিলাক বেছি টাইম হয় এই ভিডিও দামে নামাতে দাম নামাতে বলে ঠিক আছে দোকানত আহি যাও হয় না নহলে হেক হৈ যায় ওকে এই স্যামসাং লাগে স্যামসাং পাইকারি দামত দি দিবা নাই কাস্টমাৰ বহুত স্যামসাং টাইমলে কি কৰিম দাম মাতিলে মোক ভিডিও গালিয়ে বাৰা গালি পাৰে বলে আপোনালোকে কিয় ইমান কমত দি আছে কেনে দি আছে এইবিলাক বেয়া মোবাইল নি বেলেগৰ বাবে তো কম হয় ঠিক আছে বেলেগৰ বাবে তো এটলিষ্ট কম দামত পাব মোটা হয় এটা স্যামসাং আছে চাওকচোন এটা প্রিমিয়াম ফোন আচ্ছা মানে দুটাই আছে এটা নহয় দুটা ঠিক আছে এটা বুক হৈ গৈছে এটা বিক্রি হৈ গৈছে ওকে ঠিক আছে মানুষজন লব অহা নাই এটা আছে হয় জি কালার লাগে কোনো কাস্টমার আহি এটা লৈ যাব পারো দাম একদম কম দাম দি দিম ওকে 5G মডেল S20 AV 5G হয় S20 AV S21 AV 5G ঠিক আছে ওকে আর এটা পিস আছে এক পিস বিক্রি হৈ গল এক পিস আছে ওকে এক পিস আছে যোন কাস্টমার আহে লৈ যাব এক পিস আছে ঠিক আছে সাবাৰ একদম ধুনীয়া ধুনীয়া স্যামসাংৰ প্ৰিমিয়াম মোবাইল লাগিলে পাই যাব এতিয়া বাকি ইয়াতে তো মোবাইল চাব পাৰে ঢেৰ মোবাইল আছে ওকে এটা দেখাব গলে বহুত টাইম লাগি যাব টাইম বহুত ৰাতি যাব আজি দেখাব গলে বহুত টাইম লাগিব টাইম বহুত লাগিব এইবিলাক পাই যাব আপোনালোকে নকও আৰু এইবিলাক এতিয়া মোবাইল যিমান মোবাইল আছে এই ভিডিও সৰু কৰিছো বেছি ডাঙৰ নকৰো আৰু অফাৰ লাগিলে মোক কল কৰক ঠিক আছে আৰু দাদা এড্ৰেছটো অলপ ভালকে কৈ এড্ৰেছ মালিগাঁও চাৰিআলি হয় মালিগাঁও চাৰিআলিত আহিব মই যোনটো বিল্ডিঙত দোকান কৰি আছো দেখাই দিয়ক এড্ৰেছটো বাহিৰত যায় দেখাই দিয়ক নহলে কাস্টমাৰবিলাক কনফিউজ হৈ যায় চাব পাৰে এইটো হ'ল মালিগাঁও চাৰিআলি ফ্লাইঅভাৰটো নতুন বনাইছে চাব পাৰে য'ত শেষ হয় পিলাৰৰ অপজিট ছাইডত ৰূপাৰাম ভলৰি কমপ্লেক্সৰ তলতে বিৰিয়ানী দোকানৰ ওচৰতে আপোনালোকে পাই যাব দাস কমিউনিকেশ্যন চাব পাৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে পুৰা ধুনীয়া ধুনীয়া অফাৰ আছে আৰু লোকেশ্যনটো দেখাই থাকোঁ আৰু কি ক'ব আজি আৰু এইটা আজি আৰু বেলেগ বেছি ডাঙৰ নবনাই কাস্টমাৰ আছে ন মই দেখাবও লাগে মোবাইল ঠিক আছে দুটা কাস্টমাৰ আছে দুটা বাহিৰত গৈছে ওকে চাব হয় ওকে এতিয়া মোবাইল চাওক মোবাইলটো ভৰ্তি হৈ আছে আপোনালোকে আহক কমত পালে কমতে দিম চাই ল'ব মাৰ্কেট ট্ৰাই কৰি লৈ ল'ব ঠিক আছে আৰু এটা কথা বাৰে বাৰে কৈ আছো মোক চাওক এতিয়া মোবাইল লৈ আছে কোনো প্ৰব্লেম হৈ যাব পাৰে মোবাইল বস্তুটো কোনো প্ৰব্লেম হৈ যায় আমিও খুলি নাচাওঁ যদি প্ৰব্লেম হয় ৱাৰেণ্টিত যদি আছে আপুনি ৱাৰেণ্টি আমাৰ ৱাৰেণ্টি চেক ৱাৰেণ্টি থাকি যায় 1 মাহ সেইটো ৱাৰেণ্টিত আছে মই লগে লগ তাৰমানে কি মোৰ তাত যদি ষ্টকত থাকে মই চেঞ্জ কৰি দিম আৰু যদি নাথাকে 2 দিন টাইম ল'ম আৰু বেলেগ চলাব কিনে দি দিম আপোনালোকক এইটো প্ৰব্লেম নকৰে ঠিক আছে আপোনালোকে আৰু কল কৰক মোক ঠিক আছে হোম ডেলিভাৰী হ'ব প্রিপেড ডেলিভারি হয় প্রিপেড ঠিক আছে কেশ অন ডেলিভারি দুবার তিনবার পঠাইছিল অলপ প্ৰব্লেম হৈ গৈছে ওকে ডেলিভারি চার্জ মই ভরব লাগে মালিকে নাহি ঠিক আছে তো আপোনালোকে যিমান সোনকালে পাৰে ষ্টৰত ভিজিট কৰিব আহি কিনে হোম ডেলিভাৰী বিলাক বাদ দিয়ক আহক অলপ কষ্ট কৰি আহক আৰু মোবাইল লৈ যাওক কম দামত ঠিক আছে আইফোন 12 ব্র্যান্ড নিউ কন্ডিশন আইফোন 12 ব্র্যান্ড নিউ কন্ডিশন 90L ব্যাটারি লগত ওকে 28000 টাকা ঠিক আছে ঠিক আছে ওকে থ্যাংক ইউ হয় আজি মানে দেখুৱালো ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিব যিমান পাৰে অলপৰেশ্যন শ্বেয়াৰ কৰিব এনেকৈ আগলৈ যাওক সদায় ভাল ভাল ভিডিঅ' দি থাকিম আপোনালোকে অলপ ছাপোৰ্ট কৰিব ভিডিঅ'বিলাক চাই কিনে শ্বেয়াৰ কৰিব এটলিষ্ট 5জন 10জনকৈ আৰু যিমান সোনকালে পাৰে আহি কিনে ভিজিট কৰিব চাই কিনে
লৈ যাব তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নাম্বাৰ আছে বুকিং কৰিও ৰাখিব পাৰিব তো চলো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই বাই নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব ইমান সোনকালে পাৰে 20K ছাবস্ক্ৰাইবাৰটো সোনকালে কৰি দিয়ক বাই বাই